তামাম গরমে বলি কি ভাই ও ও আমি দেখোন গরমত থাকবা পৰা নাই ই সুত মারি তুলে অথনি পে ইমান লেলাই কেনকে আছে রে ঘন্টা আগতে লেলাই আছে সুকমানি এইটো কথা মোক নকবি বে ই যদি বন্ধু ঐ চা না বে বলি কি ভাই কথা কম অ লেলাবা মোৰ মন যায় লেলাবা মোৰ মন যায় ফালতু নেকি নহত বে ছোৱালী ছোৱালী এনিটাইম ছোৱালী ছোৱালী কথা ই যদি বন্ধু নকৰো ভাল চেণ্ডেলত লগোৱা এইকেইটা পালো কেইটা ৰখি আছে হোষ্টেলত নকৰো লেলাবা মোৰ মন যায় বলি কি ভাই বে তুই আপি নহয় হে আপি তোৰ মাই টেকা মই কৈছিলো নুৰক হোষ্টেলত ভূত আছে মই কৈছিলো নুৰক আছিল আছে আছে তহঁতক যে মই কথা কৈছিলোঁ মনত নাই আৰে এইখন গোটেইখন শ্মশানীয়া আমাৰ ইয়াত হোষ্টেলটো ক'ত আছে মোক খাওঁ শ্মশানৰ ক'ত আছে হোষ্টেলত ভূত আছে কি ফটোৱামি কথা হোষ্টেলত ভূত আছে সেইটো নকবি আকৌ দেই এইবাৰ যে দৰ্জাখন খুলি খুলি চবেই আহিছে কোনে কৈছে ভূত আছে ইয়াত আজিৰ দিনতো তই ভূত বিশ্বাস কৰ নাই পাগল নেকি তই এইখন গোটেইখন শ্মশান আৰু হোষ্টেল যে আৰু শ্মশানৰ ওপৰত হোষ্টেল আছে আৰু এটা কথা আমাৰ পৰাগত কি বুলি কৈছোঁ তই এইজনক কিবা মাজে মাজে ভূত দিয়ে আৰু লম্বি দিয়ে ঐ আমি যাওঁ বিনা ঐ পৰা ক'ত যাওঁ তই সোনা লোৱা গেলে যাওঁ এই ৰাতিখন নালাগে যাব কিয় মোৰ ভয় লাগে আপোনাক ভয় লাগে তই দেখোন ভূতক গেলে বেছি খাই লওঁ তথাপিও দে নকৰোঁ কিন্তু ভয় লাগে থাক হ'ব দেই কিবা লাগিলে কবি জিপে কৰি দিবি আৰে এই ৰাতিখন যাব লাগে নেকি আহো গেছো ঐ গেছো না ঐ সোনকালে আহিবি কিন্তু দেই আহিম দে দেৰি নকৰিবি নাই গ'লেই হ'ল তাকে DAP ঘৰত যদি নাই নাই তোমাক কোৱা নাই পঢ়ি আছোঁ তাকে ঠিক আছে শুই থাকিবা হা তুমি ঠিক আছে আই লাভ ইউ টু গুড নাইট ও এটা কি মিলে দাদা একদম এই বিকি কি এইটো জিন্দু হয়নে কোন দিন আমি কিয় ভাল ফ্ৰেণ্ড দিয়া ভূত হয় ভূত 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 হয় ভূত হ'বলৈ এনেকৈ আহে নেকি আমি এনেকেই আহোঁ এই সেনেকৈ ভূতে এনেকৈ আমি এনেকেই আহোঁ আমি কিয় কৈছোঁ মোবাইল দে মোবাইলটো কিয় লাগে মোবাইল দে মোবাইল দে মোবাইল দে মোবাইলটো কিয় লাগে মোবাইলটো সুধা মোবাইল দিলে মানে ইনষ্টাগ্ৰামৰ পাছৱৰ্ড দে ইয়াক জলদি ইনষ্টাগ্ৰামৰ পাছপৰ্ট জলদি দে জলদি দে জলদি দে মোৰ প্ৰাইভেট মেছেজ আছে জলদি দে তোৰ মৰিব মন আছে নেকি অলপ ক 75358 প্ৰাইভেট মেছেজ নাচাব এজনী মনিষা কোন নিচা এক মিনিট মানে আত্মাও আইফোন আছে যে চাইছোঁ এই মূৰ্খ ই আত্মা কেনেকৈ হ'ল জান তই কেনেকৈ চালা আইফোন কিনিবলৈ গৈ গৈ সি কিডনী বেচিবলৈ গ'ল ক মনিষা কোন ক আপুনি কিনিটো বেছি দাদা মৰি গ'ল মোৰ আত্মাটো ৰেকৰ্ডিং কৰিব বিচাৰোঁ এইটো লাগিব প্ৰুফ লাগিব আপোনাক কিবা ৰেকৰ্ডিং ঐ, কৰে ৰেকৰ্ডিং কিয় কৰিব এইবিলাক কলিযুগ নিয়ম কলিযুগ
তই লাগিছো মই গম পাওঁ তহঁত আমাৰ লগত বিকি নহয় ভয় খাই আছ কিয় মোক বে পঢ়ি আছো ন মোৰ কাইলৈ এক্সাম আছে কুত্তাৰো মৰিব মন আছে দেই তই কবি নে মৰিবি হ'ব দে মামনি কোন মামনি অ' কিয় আমাৰ মায়ে বান্ধৱী গাৰ্লছত একেলগে পঢ়িছিলে মায়ে বান্ধৱীক আকৌ লাভ ৰিয়েক্ট তাৰপিছত আৰে ৰেড হাৰ্ট চালা ৰেড হাৰ্ট এজনী আকৌ ৰশ্মিতা কোন ৰশ্মিতা আমাৰ হেৰি কি হেৰি মানে এজনীও মাৰৰ ফালৰ নেকি নহয় দেউতা ফালৰ কোন বান্ধৱী নে বান্ধৱা মই এতিয়ালৈকে গমেই পোৱা নাই কথা পাতোহে পাতো এইজনী আকৌ ঋষিকা কোন ঋষিকা মানে আমাৰ মাহী যে ঋষিকা ঐ সন্মান কৰি কথা কবি ইউ বি এ পাছ ময়ো বি এ পাছ ইউ বি এ পাছ তই কি কৰিছ নমস্কাৰ ময়ো বি এ পাছ কৰিলোঁ চ' ইয়াত এম এ কৰি আছোঁ গম পাইছিলোঁ গম পাইছিলে ভয় খালি নে মই খালি মানে এতিয়াহে টাঙন খাইছে ভাই এইটো মোবাইলটো কি মোবাইল ছোৱালী এনি টাইম ঠাণ্ডা কামোৰ গৈছে হেল্ল' কোৱা মানে গুড নাইট কোৱাৰ পিছত আকৌ কি হৈ আছে তোৰ লগত নাই একো হোৱা নাই তাক কথা ক'বলৈ আহিছ হা মই কি নাজানো কি বুলি ভাবিছ মোক ঋষিকা কোন হয় ৰশ্মিতা কোন মই এইবিলাক কথা কোনে ক'লে তোৰ লগৰ বন্ধুকেইটাই মোলৈ ৰেকৰ্ডিং পঠাইছে তোৰ ৰেকৰ্ডিং নাই কোনে কৈছে হে নাহে এইবিলাক এনেই কি এনেই হা কি? নোৱাৰো মই থাকিব তোৰ লগত কি থাকিব নোৱাৰা তুমি মোৰ লগত নোৱাৰো ব্ৰেকআপ কি ফাল্টু কথা ক'বলৈ আহিছা হা ইহঁতে ফটো আমি কৈ আছে মোৰ লগত একো ফটো আমি নহয় ফাল্টু হয় তই তোক বহুত ভাল পাইছিলো জানো যাচোন কি কিন্তু এনেকুৱা হবি বুলি মই কেতিয়াও ভবা নাছিলো ছোৱালী পাগল নহয় আৰু কোনো দিন তই ফোন নকৰিবি প্লিজ বুজাচোন সেইবোৰ মই একো বুজি নাপাওঁ তোৰ ৰেকৰ্ডিং শুনিছো মুঠতে তোৰ লগত আজিৰ পৰা ব্ৰেকআপ বেকআপ কি এনেকে কি মানুহক কি এনেকে বেকআপ দিয়ে নেকি তুমি মোৰ চাই লোৱা মোবাইলটো তুমি কি এনেকে মোক বেকআপ আৰু দিবা একো কথাই নকবি কি সঁচাই তুমি মৰি যাবা মুঠতে তোৰ লগত মই থাকিব নোৱাৰো এনেকে- মানে নোৱাৰো মানুহৰ কিবা আহি যায় নেকি তাত ডক্টৰে মোক ফটোৱামিহে কৰি আছিলে বাই কি হ'ল কি পালি হা কি পালি হা কি পালি বেকআপ কৰি दुनिया का झोल समझते लौड़े মই চাই আছো বৈ ৰেকৰ্ডিং দিছো তই বেকআপ কৰিলে কোনো কথা আৰে মেইন কথাটো হ'ল আমি চায়ো হ'লো বেষ্ট ফ্ৰেণ্ড ঘণ্টা ফেন তহঁত আমাৰ চায়ো নহয় তিনি নাই গাৰ্লফ্ৰেণ্ড তেন্তে 4 নম্বৰটো জানো কি হ'ব পাৰিব কিবা গাৰ্লফ্ৰেণ্ড এইটো মেইন টপিক ন য়েছ চাহ ভাই চিংগুল থাক এনজয় কৰ আমিওতো আছো ন তইও থাকবি ভাই আহিছা আজি পাৰ্টি হ'ব আৰে আহিছা ভাই হেল্ল' পাৰ্টি এনজয় যা তহঁতে কৰগৈ মই ৰুমতে মই আজি চুঙৰ বেখালি লগাই লৈ পেলাই এনজয় কৰিছোঁ तेरा ही ख्याल आए